নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আজি মই বিশেষ এটা কাৰণত এই ভিডিঅ'টো বনাইছোঁ। ইউটিউবত বহুতো কমেণ্টো কৰিলোঁ, তাৰ লিংক লৈ ইনষ্টাগ্ৰামত মেছেজো কৰিলোঁ, কিন্তু কোনো উত্তৰ নাপালোঁ। সেয়েহে মই নিজেই ভিডিঅ'টো বনাই ভাবিছোঁ আপলোড কৰিম বুলি। এতিয়া কথাটো হ'ল কি, তোমালোকে হেল্প কৰিবা প্লিজ। মই কেইটামান গান লিখিছোঁ, লিৰিক্স, সেইকেইটা দিম বুলি ভাবিছোঁ। যদি কোনোবাই যদি বিচাৰে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। মই ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ আৰু হোৱাটছআপ নম্বৰ দি দিম। যদি কাৰোবাক লাগে হোৱাটছআপ কৰিলে হ'ব বা কণ্টেক্ট কৰিলে হ'ব। মই হোৱাটছআপৰ জৰিয়তে দিম। যদি আপোনালোকে পাৰে আপোনালোকে নিজেও আহি লৈ যাব পাৰিব, কাৰণ মোৰ তাত ইমান সময় নাথাকে, কাৰণ মই কৰ্মব্যস্ততাত থাকোঁ। সেইবাবে গানকেইটা মই ফটো কৰি বা দিম। গানকেইটা এইকেইটা তোমালোকে চাব পাৰা। এটা আছিলে তোমাৰ মৰম জান, এটা আছে কলিজাৰ কাৰেং, আৰু মা এটা আছে। এই তিনিটা বৰ্তমান লিখিছোঁ, আৰু কেইটামান আছে লিখা আছে। বেয়া নাপায় যদি আপোনালোকে শ্বেয়াৰ কৰিব, মোক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেল।